तीन गाड़ी हो गया है एওঁ কৈছে এতিয়া মানে তিনিখন গাড়ীৰ পৰা মোবাইল চুৰি হৈছে মানে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ আন এটি নতুন ভিডিঅ'লৈ মানে আজি প্ৰবলেমটো এনেকুৱা হৈ গ'ল আমাৰ আমি ইয়াতে আজি 3 দিন ধৰি ফাঁচি আছো আমি আহিছিলো শিলঙত এফচিএত চাউল লৈ কিনে ইয়াতে আগত এখন ব্ৰিজ এখন আছে ব্ৰিজখন ভাঙি যোৱাৰ কাৰণে আমি ইয়াতে ফাঁচি থাকিবলগীয়া হৈছে ইয়াতে আমি অকল নহয় যিমানবোৰ ট্ৰাক ইয়াতে আহিছে সকলোবোৰ ট্ৰাক ইয়াতে ফাঁচি আছে একমাত্ৰ যাব দিছে যিবোৰ মানে লাইট গাড়ীবোৰ আছে 6 চকা 4 চকা সেইবোৰৰ বাদে বাকি সব গাড়ী ইয়াতে ফাঁচি আছে আমি আমাৰ মানে খোৱা লোৱা এনেকুৱা প্ৰবলেম হৈ পৰিছে এতিয়া গৈ কিনে কথা পাতিলো পুলিচৰ লগত ইয়াতে পুলিচবোৰ আছে তাৰ পিছত তেওঁলোকে ক'লে যে এতিয়া ঠিক হোৱা নাই ব্ৰিজখন সেই গতিকে এতিয়া যাব নিদিয়ে নাজানো কেতিয়া লাগি ঠিক হয় এসপ্তাহমান লাগিব যেন পাইছো আমাৰো ইয়াতে মানে বহুতখিনি প্ৰবলেম হৈ পৰিছে দেখুৱাই আছো আপোনালোকক ইয়াতে এইবোৰ গাড়ী ফাঁচি আছে এইবোৰ গাড়ী আজি কিছুমান 3 দিনৰ পৰা কিছুমান 4 দিনৰ পৰা ফাঁচি আছে আমাৰ এতিয়া আজি 3 দিন হৈ গ'ল নাজানো কেতিয়াবা যাব দিয়ে তথাপিও ৰখি আছো আৰু ৱেট কৰি আছো ইয়াতে গাড়ীখন থৈ যাব নোৱাৰো আৰু ইয়াতে যোৱা ৰাতি কেইখনমান গাড়ীৰ পৰা মোবাইল চুৰ হ'ল মোবাইল মানে গাড়ীৰ গ্লাছ ভাঙি কিনে মোবাইল চুৰ কৰি নিছে সিহঁতৰ লগতো কথা পাতিম আপোনালোকে চাই থাকক ভিডিঅ'টো এই সকলোবোৰ গাড়ী ফাঁচি আছে ইয়াতে মানে এনেকুৱা আমাৰ ট্ৰাক ড্ৰাইভাৰবোৰৰ কাৰণে মানে এনেকুৱা মুস্কিল হৈ গৈছে খোৱা লোৱা ইয়াতে মানে দোকান বজাৰত এনেকুৱা নাই এখন পাহাৰ হয় পাহাৰৰ মাজত আমি বৰ বেয়াকৈ ফাঁচি থাকিবলগীয়া হৈছে কিন্তু কি কৰিম আৰু উপায় নাই এতিয়া থাকিবতো লাগিবই এখন গাড়ী ইয়াতে এক্সিডেণ্টো হৈ গ'ল যোৱাকালি এই গাড়ীখনৰ মানে গ্লাছ ভাঙিছে এইখন গ্লাছ আপোনালোকে দেখা পাই আছে এইখন গ্লাছ ভাঙিছে এইখন গ্লাছ ভাঙি কিনে ইয়াৰ পৰা মোবাইল চুৰি কৰি নিছে আমি তেওঁৰ লগত অকণমান কথা পাতিম এইখন অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে এইখন যাব আপোনাৰ আগৰতলা যাব আমি কথা পাতিছোঁ এই গাড়ীখনৰ পৰা যোৱাকালি মোবাইল চুৰি কৰি নিছে আমি এতিয়া কথা পাতিম তো भैया कैसे हुआ ये कैसे हुआ जो आपका मोबाइल चोरी हो गया सर आके कैसे हुआ आपको इतना हिंदी नहीं मालूम फिर भी मतलब रात को कितने बजे हुआ होगा रात के 3 बजे का 3 बजे हुआ है हाँ तो मोबाइल ही चोरी हुआ है या फिर और कुछ भी सिर्फ मोबाइल ही चोरी हुआ है हाँ मोबाइल चोरी हुआ ग्लास तोड़ के ले गया ना চাওক আপোনালোকে ভিডিঅ'টো মানে এনেকুৱা কৰিব নালাগে আমি এনে ইয়াতে বহুত প্ৰবলেমত ফাঁচি আছোঁ মেঘালয় বৰাপানী হয় ইয়াত আমি ইয়াতে এনে বহুত প্ৰবলেমত ফাঁচি আছোঁ আৰু যদি আমাৰ লগত যদি এনেকুৱা যদি কৰে আমি কাৰ লগত কেনেকৈ সংযোগ কৰিম আমাৰ যদি কিবা এটা যদি প্ৰবলেম হৈ যায় আমি যদি এতিয়া ক'ৰবাত কথা পাতিব লগা হয় আমি ফোন কৰিব লগা হয় আমি কেনেকৈ ফোন কৰিম 3 গাড়ী হৈ গয়া এওঁ কৈছে এতিয়া মানে 3খন গাড়ীৰ পৰা মোবাইল চুৰি হৈছে মানে এনেকুৱা কৰিব নালাগে যদি और 2 गाड़ी एक और एक गाड़ी पूरा 3 गाड़ी 3খন গাড়ী হৈছে এওঁ কৈছে 3খন গাড়ী এওঁখন এখন আৰু আগত 2খন আছে তেওঁলোকৰ ওচৰতো গৈছিলোঁ মানে তেওঁলোকক লগ নাপালোঁ আৰু এইখন মোৰ গাড়ী হয় মই এই গাড়ীখন লৈ আহিছোঁ এফচিআৰ চাউল আমি এতিয়া ভাত বনাম মানে নবনালে নহয় উপায় নাই চব্জি তব্জি একো নাপায় কিন্তু অলপ কিবা কিবি আছে এইখিনিৰে বনাম আমি বনাই কিনে খাই কিনে চাই লওঁ আৰু কেতিয়ালৈ যাব পাৰোঁ কিমান দিন থাকিব লগা হয় ইয়াত চ' আমি আহিছোঁ এতিয়া গা ধুব ভাবিছোঁ গাটো ধুই লওঁ গাটো ধুই কিনে ভাত বনাম এতিয়া ইয়াতে গাটো ধুই লৈ আমি আহি আছোঁ ইয়াতে বৰাপানী নদীত এইটো বহুত ডাঙৰ নদী হয় আপোনালোকক দেখুৱাই আছোঁ তলত গৈ কিনে ইয়াতে গা ধুম আমি আৰু
যাব লাগিব আৰু পাই গ'লোঁ এখন গাড়ীয়ে লিফ্ট দিলে আমি এতিয়া গাড়ীখনতে যাম বাৰু এইখন গাড়ীৰ পৰা নামিলোঁ আমি এতিয়া হোটেলত গৈ আছোঁ ভাত খাবৰ কাৰণে ইয়াতে ভাত খাম ভাত খাই কিনে আমি আকৌ গাড়ীত গুচি যাব লাগিব এতিয়া ক'ব নোৱাৰোঁ গাড়ীত যাবৰ কাৰণে আমি এতিয়া গাড়ী পাওঁনে নাই কাৰণ আহিছোঁ এতিয়া ইয়াতে আহি কিনে ভাতটো খাই লওঁ আগতে বাকী যে নহওক খানা মেইন খানাটো খাই লওঁ আহি গ'ল আমাৰ খানা এতিয়া খানা খাই লওঁ খানা আগত পাই বাকী পিছত নমক ইদাৰে ये लो খানা মেইন খানা আগত খাব লাগিব নহ'লে আমি জীয়াই থাকিব হয় নাই মাছ আনিছে ইয়াতে মানে যিমান লোকেল হোটেলবোৰ আছে চব সৰু সৰু প্লেটত অলপ অলপ ভাত দিয়ে ইয়াৰ পেচেণ্ট নপৰে এইখনে এখন হোটেল য'ত মানে আমি আমাৰ নিজৰ ইচ্ছামতে আমি ঘৰত যেনেকুৱাকৈ খাওঁ তেনেকুৱাকৈ খাব পাৰোঁ আৰু ইয়াত ওচৰত তেনেকুৱা ইমান ভাল হোটেলো নাই আৰু বনায়ো খাব পৰা নাই পানী নাই কাৰণে এতিয়া হোটেলত আহিছোঁ কাৰণে খাবলৈ মাছ কি মাছ এইটো লোকেল নে লোকেল নহয় নেকি চালানী নেকি ভাল লাগিছে চ' আমি আহি পালোঁ এতিয়া গাড়ীৰ পৰা নামিলোঁ আমি আমাৰ গাড়ীলৈ গৈ আছোঁ ইয়াৰ পৰা এৰিছে গাড়ীবোৰ কৈছে ইয়াৰ পৰা গুচি যা আগত যদি ৰখিব লগা হয় ৰখিব লাগিব কিন্তু আমাক ইয়াৰ পৰা যাব দিছে চ' আমি ভাবিছোঁ ইয়াৰ পৰা আগত গুচি যাওঁ যদি যাব পাৰোঁ তেনেহ'লে ভালেই হ'ল কাইলৈ আমি গাড়ী খালী কৰি আকৌ গুৱাহাটী যাব পাৰিম এতিয়া চাই লওঁ ৰ'বচোন গাড়ীলৈ গৈ কিনে ওলাই আহিম ওলাই যাবইতো বিচাৰি আছোঁ ইয়াতে না খাব পাৰিছোঁ ভালকৈ না একো মানে শান্তি নাই ইফালে আমি আছোঁ এটা বিপদত পৰি বিপদত পেলাই দিয়ে চোৰবোৰে কেনেকৈ হ'ব কওকচোন বাৰু সেইবোৰ বাদে আৰু এতিয়া গৈয়ে থাকিম আৰু আগত গৈ ক'ৰবাত ৰখিব লাগিলেও ক'ৰবাত দোকান চোকান চাই কিনে দোকানৰ আগত ৰখি যাম আৰু তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ব্লগত তেতিয়ালৈ বাই বাই